মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আজি আপোনালোকক অন্য এটি ভিডিঅ'লৈ। আৰু আজি হ'ল ভোগালী বিহুৰ উৰুকা আৰু আজি যিহেতু মেজি বনাব লাগিব সেইটো কাৰণে এতিয়াৰ পৰা খৰি ফালি থকা হৈছে আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কেনেদৰে বনাম সকলোবোৰ দেখাই যাম এটা এটাকৈ আৰু আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, যাতে সকলোৰে দিনবোৰ ভালে যাওক সেইটোৱে কামনা কৰিছোঁ। আৰু এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দেখিবলৈ পাইছে আপোনালোকক ঘৰৰ মানে আগফালে মেজি বনাম আৰু বনাই থকা হৈছে আৰু কেনেকৈ বনাম চাই থাকক, দেখাই আছোঁ আপোনালোকক। আৰু সি টিংটোৱে বনাই আছে আৰু ময়ো বনাই আছোঁ, লগত দুয়োটা লাগি আছোঁ। আৰু ঘৰৰ আগফালে বনাওঁ মানে আমি প্ৰতিবাৰ, সেইটো কাৰণে দিনতে বনাইছোঁ আৰু এটাই এনেকুৱা হ'ব। আৰু চাওক এয়া কেনেকৈ এইটো প্ৰথম ষ্টাৰ্টিং সময়ত এনেকৈ খান্দি ল'ব লাগিব মাটিটো। পুৰা মেজি বনাই আছোঁ, লাগি আছোঁ, চাওক কাটি আছোঁ। গাঁত খান্দি হৈ গৈছে মেজি এটা, আৰু এটা বনাব লাগিব, আৰু এটা সেই এনেকুৱাত বনাম। সেইটো ৰাতিপুৱা খুৱাবৰ কাৰণে বনাম আৰু এইটো হৈছে আপোনাৰ এতিয়া গধূলি খুৱাব লাগিব আজি। আৰু এতিয়া কলগছ দিব বাকী আছে আৰু মাৰকেইডাল দিবলৈ বাকী আছে। আৰু এইটো খান্দি হৈ গৈছে আমাৰ, গাঁতটো খান্দিলোঁ আৰু এনেকৈ চাইডে চাইডে গাঁত খান্দিব আছে মাৰকেইডাল বহাবৰ কাৰণে, আৰু কলগছ দি দিব লাগিব ছাইডত। আছে কলগছ নিবলৈ আহিছোঁ কাটি, আৰু মেজি তাত দিবৰ কাৰণে। আৰু এই পূৰা টিংকুৱে কাটি আছে। এই টিংকু কাটিছ? কলগছ দিলোঁ, এইটো ভীমকল হয় আৰু এতিয়া খুটি পুতি আছোঁ। আৰু চাওক অলপ আছে, আমাৰ এতিয়া কলগছ দিয়া হৈ গ'ল, এতিয়া খুটিকেইটা পুতিম আৰু ভীমকল দিয়া হৈছে এজোপা। আৰু ইয়াৰ চাইডে চাইডে গাঁত খান্দি পুতি দিব লাগিব, গাঁত খান্দিব লাগিব। অলপ আছে বন্ধুসকল, আৰু দিনটো অথনিৰ পৰা বনাই আছিলোঁ ৰাতিপুৱাৰ পৰা, আৰু অৱশেষত হ'লগৈ। আৰু এইটো এতিয়া জ্বলাব লাগিব। তাৰপৰা আৰু এটা আছে, সেইটো দেখাই আছোঁ। আৰু এইটো আপোনাৰ ৰাতিপুৱা জ্বলোৱা হ'ব, মৰ্ণিঙত জ্বলোৱা হ'ব 3টামান বজাত। আৰু এইটো টিংকু, আৰু সিহঁতি দুটাই বনাইছে আৰু মোৰ লগত জড়িত হৈ আছিলে আজি মেজি দুটাত বনোৱাত। আৰু সিহঁতি দুটাই মানে ৰাতিপুৱা সেইটো মেজি জ্বলাব, এই ডাঙৰ মেজিটো সিহঁতিয়ে জ্বলাব। আৰু এইটো সিহঁতি জ্বলাবই অলপ দেৰি পাছত, আন্ধাৰ হোৱাৰ লগে লগে জ্বলাব দুয়োটাই। আৰু ভাল বনাইছে, সিহঁতি দুটা লাগি সহায় কৰি দিছে। এতিয়া আমাৰ মেজি জ্বলাই থকা হৈছে, এতিয়া বৰ্তমান টিংটোৱে জ্বলাই আছে, এইটো সৰুটো জ্বলোৱা হৈছে। এতিয়া এই ধোঁৱা হৈ গৈছে। চিঞৰ আকৌ জয় হৰি বোলা, জয় ৰাম বোলা। আমাৰ সৌ মেজিটো অগ্নিদেৱনে গ্ৰহণ কৰিব লাগে। জয় হৰি বোলা, জয় ৰাম বোলা। আমাৰ সৌ মেজিটো অগ্নিদেৱনে গ্ৰহণ কৰিব লাগে। গ্ৰহণ কৰিব লাগে। গ্ৰহণ বুলি কোৱা নাই, গ্ৰহণ। বন্ধুসকল, আমাৰ মেজি পুৰা জ্বলি আছে চাওক। আৰু মানে কি
বৰষুণটো আহি গৈছে, সেইটো কাৰণে বেয়া হৈছে। আৰু ইমান কষ্ট কৰাৰ পিছত যদি বৰষুণ আহি যায় বহুতে বেয়া লাগিব। আৰু বিহুটো তেনেকুৱা হ'ব নালাগে। আৰু চাওক আমাৰ সৰু মেজিটো জ্বলি আছে, আৰু ডাঙৰটো জ্বলাব আছে, সেইটো ৰাতিপুৱা জ্বলোৱা হ'ব। আপোনাৰ সোনকালে উঠি কুকুৰা দাগ দি আগতে জ্বলাব লাগিব ডাঙৰ মেজিটো। আৰু বন্ধুসকল আপোনালোকৰ ফালে জনাব কেনেকুৱা বিহু প্ৰস্তুতি, সকলোৱে কমেণ্ট এটা কৰিব। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো